হেল্ল' এভৰিৱান সকলোকে আজি এটা ডাঙৰ খবৰ মানে প্ৰথমতে যেতিয়া ফেচবুকটো খুলি তেতিয়া নিউজত পাইছোঁ বিশ্বাস কৰিবলৈ খুব টান মানে কি হ'ল প্ৰথমতে মই ভাবিছোঁ ঘটনাটো মিছা নে সঁচা বহুত খুচৰিলোঁ তাৰপাছত খুচৰি গম পালোঁ যে মানে চিঅ'ৰ ঘৰত আছিলোঁ যেতিয়া কথাটো গম পাওঁ যেতিয়া নিউজত দেখিছোঁ তাৰপাছত ওলাই আহিলোঁ ইয়ালৈ তাৰপাছত আহি পেলাই যেতিয়া ইয়াত সকলোৰে লগত কথাটো আলোচনা কৰি যেতিয়া গম পাইছোঁ যে সঁচাকৈ ঘটনাটো হৈছে তেতিয়া শ্বক হৈ গৈছোঁ আৰু সঁচাকৈ বুজাব নোৱাৰা ভাষা নাই কি ক'ম কিন্তু সংগীত জগতৰ মানে ডাঙৰ এটা মানে ভাষা নাই কি ক'ম জুবিনদাৰ প্ৰত্যেকটো গান সৰুৰ পৰা প্ৰত্যেকটো গানত যিখিনি নষ্টালজিয়া যিখিনি সুবাস পাওঁ সেই বস্তুখিনি মানে এতিয়া মনত পৰিছে মানে মনত এনেকুৱা লাগিছে আৰু মাক মই কথাটো ফোন কৰি যেতিয়া জনাওঁ তো মানে এনেকুৱা লাগিছে নিজতকৈও নিজৰ আপোন কোনোবা এজন যে মানে এইবিলাক বিশ্বাস হোৱা নাই আৰু তেওঁ যদি কিবা এটা হৈ থাকিলেহেঁতেন তেতিয়া বা কিবা এটা কেনেবাকৈ গ'ল সেইটো অকণমান মানি ল'বলৈ সহজ হয় কিন্তু তেওঁ এনেকুৱা এটা ঘটনাত এনেকুৱা এটা হৈ পেলাই তেওঁ গুচি গ'ল খুব এটা দুখজনক খুব এটা বেয়া লাগিছে আৰু মোৰ আচলতে ভাষাৰ অভাৱ জুবিন দা আমাৰ মাজত নাইকিয়া হৈ গ'ল তেওঁ যিখিনি দি থৈ গৈছে তেওঁ আজি মানে সেইকাৰণে মই এই ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো মানে কেনেকৈ ক'ম কি ক'ম ভাবি আচৰিত লাগিছে এতিয়াও কোনোবাখিনিত এনেকুৱা লাগিছে কি হৈ গ'ল কিয় এনেকুৱা হ'ল কি হ'ল যদি এনেকুৱা মানে আচলতে একো নাই মানুহৰ লাইফটোত কাৰ কেতিয়া কি হ'ব কোনেও নাজানে আৰু সেইকাৰণে মানুহৰ লাইফটো মানে সঁচাকৈ খুব ভাবিবলগীয়া দেই আৰু যিয়ে নহওক তেওঁলৈ তেওঁৰ আত্মাই শান্তি লাভ কৰক চিৰশান্তি লাভ কৰক তেওঁ আমাৰ মাজত নাই যদিও সদায় থাকিব আৰু তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমাৰ জুবিন গাৰ্গ তেওঁ আমাৰ মাজত সদায় থাকিব আৰু সকলোৱে আপোনালোকে কামনা কৰক যাতে তেওঁ য'তে নাথাকক সুখী হৈ থাকক তাৰেই কামনা